ধৰণে সংস্থাপন লাভ কৰিব পাৰোঁ বা পঢ়াৰ পিছত কৰ্মসংস্থাপন লাভ কৰাটো নিশ্চিতনে? আমি স্কুলত বা কলেজত যাওঁ শিক্ষাৰ কাৰণে। যদি আমি ভাল শিক্ষাৰ্থী হ'ব পাৰোঁ, যদি আমি আমাৰ ৰিকুৱাৰ্ড যিটো নলেজ, সেই নলেজ যদি একুৱাৰ কৰিব পাৰোঁ, তেতিয়াহ'লে তুমি চাকৰি বিচাৰিব নালাগে। চাকৰি উইল ফাইণ্ড ইউ। চাকৰি তোমাৰ তাত আহিব, কোম্পানী তোমাক কণ্টেক্ট কৰিব। আমাৰ IIT যিবোৰ ভাল ভাল চৰকাৰ ল'ৰা ছোৱালী কোম্পানী ইয়াত আহে, ইয়াৰ পৰা লৈ যায়, কাৰণ কোম্পানী জানে মই যদি তাত নাযাওঁ এই মানুহজন বেলেগ ক'ৰবাত গুচি যাব। সেই চৰকাৰ ল'ৰাটো যিটো মোৰ বহুত কামত আহিব, এই ইণ্টেলিজেণ্ট ল'ৰাটো বা ছোৱালীজনী ক'ৰবাত বেলেগ কোম্পানীত গুচি যাব। সেইটো কাৰণে কোম্পানী নিজেই ইয়াত আহে, আমি কেম্পাছিং বুলি কওঁ। তেওঁলোকে ইয়াৰ পৰা চিলেক্ট কৰি তেওঁলোক লৈ যায় আৰু তেওঁৰ শিক্ষা সমাপ্ত হোৱাৰ আগতে আহি পেলাই চিলেক্ট কৰে। যেতিয়া তেওঁলোকে লাষ্ট ছেমিষ্টাৰ বা তাৰ আগৰ ছেমিষ্টাৰ পঢ়ি থাকে, তেতিয়াই কোম্পানীবোৰ আহে, সিহঁতক চিলেক্ট কৰে, চিলেক্ট কৰি পেলাই তাৰপিছত লৈ যায়। তুমি যদি ভাল শিক্ষা অৰ্জন কৰিব পাৰা, যদি তোমাৰ যথেষ্ট ছাবজেক্টৰ প্ৰতি নলেজ তুমি একুৱাৰ কৰিব পাৰা, তেতিয়াহ'লে চাকৰি তুমি চিন্তাই কৰিব নালাগে। চাকৰি তুমি পাবাই, চাকৰি নে ৰিকগনিশ্যন, বেচিকেলি ৰিকগনিশ্যন তুমি পাবাই। ঠিক আছে, এতিয়া তোমাৰ একাগ্ৰতাৰে পঢ়িব লাগে আৰু যথেষ্ট নলেজ অৰ্জন কৰিব লাগে, জ্ঞান অৰ্জন কৰিব লাগে। যদি সেইটো কৰিব পাৰা, একোৱেই চিন্তা কৰিব নালাগে ভৱিষ্যতৰ কাৰণে। মোৰ প্ৰশ্নটো এইটোৱে আছিল যে মোৰ ডাঙৰ হৈ MBBS ডক্টৰ কৰিব মন আছে। মই কেনেধৰণৰ পঢ়িলে মানে সফলতাৰে MBBS ডক্টৰ হ'ব পাৰিম? তুমিতো হায়াৰ ছেকেণ্ডেৰীত তুমি ছায়েন্স পঢ়িবই লাগিব, তাৰপিছত বায়'লজি বিষয়টো বহুত ভালকৈ পঢ়িবই লাগিব। মই যিমানটো জানো যিটো নীট পৰীক্ষা হয় তাত বোধ কৰোঁ 50% বায়'লজি, 25% কেমেষ্ট্ৰি আৰু 25% ফিজিক্স, মানে ৱেইটেজটো তেনেকুৱা। তাৰমানে তুমি বায়'লজি বহুত ভালকৈ পঢ়িব লাগিব আৰু তাৰ লগতে ফিজিক্স আৰু কেমেষ্ট্ৰি। আৰু মানে NCERT কিতাপবিলাকতো পঢ়াটো খুবেই আৱশ্যকীয়। তাৰপৰা NCERT কিতাপ পঢ়াৰ লগতে আকৌ পাষ্ট ইয়েৰ্ছ কুৱেশ্যনছ, এইবিলাকে মানে ষ্টেণ্ডাৰ্ড মেথড আৰু শুনিবলৈ পোৱা যায় যে NCERT প্ৰথমতে পঢ়ি ক্লাছ 11 আৰু 12 ভালকৈ বুজি ল'ব লাগিব আৰু তাৰপাছত এক্সট্ৰা প্ৰিভিয়াছ ইয়েৰ্ছ কুৱেশ্যনছবিলাক কৰা প্ৰেক্টিছ কৰিব লাগিব। হয়তো এনেকুৱা কৰিব পাৰি যে 11ত পঢ়ি দিছা, বোলে তুমি কেমেষ্ট্ৰি কোনোবা এটা চেপ্টাৰ পঢ়িলা, তেতিয়া তাততো নীট ৰিলেটেড কেনেকুৱা কুৱেশ্যন আহে, নীটততো তাৰ সেইটো চেপ্টাৰৰ ওপৰত বেছ কৰি কেনেকুৱা কুৱেশ্যন আহে, লগে লগে চাই যাব পাৰা, এনেকুৱা কৰিব পাৰা। আৰু তাৰ প্ৰিভিয়াছ ইয়েৰ্ছ কুৱেশ্যনছ বহুত মেটেৰিয়েল আজিকালি আছে, ইনফেক্ট মেটেৰিয়েল বেছিয়ে আছে, গতিকে তুমি ফিল্টাৰ কৰি ল'ব লাগিব, কিন্তু প্ৰিভিয়াছ ইয়েৰ্ছ কুৱেশ্যনছ কৰাটো গোটেই দৰকাৰ। নমস্কাৰ ছাৰ, মোৰ নাম আফিনা পাৰুল। মই ধুবুৰী ডিষ্ট্ৰিক্টৰ ছাত্ৰবাস হাইস্কুলৰ পৰা আহিছোঁ। আজি মোৰ কুৱেশ্যনটো আছে, ছাৰ মই যেতিয়া এক্সাম আহে, মই এক্সাম হলত যাই মোৰ গোটেইখিনি কোৰ্চ যদি কমপ্লিট হয়, মই এক্সাম হলত যাই ভাবোঁ যে সকলো কুৱেশ্যন এনচাৰ ছল্ভ কৰিব পাৰিম, কিন্তু যেতিয়া কুৱেশ্যনটো আহে মই যিবিলাক নোৱাৰোঁ কুৱেশ্যন সেইবিলাকে মই শেষত গৈ কৰিব পাৰোঁ, কিন্তু সৰু সৰু কুৱেশ্যনবিলাক মোৰ মিষ্টেক হৈ যায়, মানে জনা এনচাৰটো মনত পৰা নাৰ্ভাছনেছৰ কাৰণে হ'ব পাৰে, পৰীক্ষা হ'লে তোমাৰ এক্সেক্টলি কি আছে মনত পৰা নাই। তো প্ৰথম দুটা ছলিউশ্যন দিওঁ মই, চাৰে কোৱাবিলাক বাহিৰেও সেয়ে তুমি কৰিব পাৰা। প্ৰথমটো হ'ল যে তুমি পৰীক্ষালৈ বাট চাই নাথাকিবা, পৰীক্ষাৰ ফুল প্ৰশ্ন কাকতখন লৈ পুৰা টাইম লৈ তুমি এটলিষ্ট কেইবাৰমান তুমি নিজে কমপ্লিট কৰিবা ঘৰৰ 3 ঘণ্টা টাইম ল'বা, যদি 3 ঘণ্টা বা যিমান টাইম হওক, আৰু কমপ্লিট কৰাৰ পাছত তুমি নিজেই কুৱেশ্যন পেপাৰ আনচাৰ ছিটখন চেক কৰিবা, তাত লাগিব মই বহুকেইটা জেগাত মিষ্টেক কৰিলোঁ, তুমি এটা নোট কৰি ধৰিবা, আকৌ ছেকেণ্ড টাইম কৰিবা, যেতিয়া আকৌ কুৱেশ্যন পেপাৰ তেনেকৈ কৰি দেখিবা তোমাৰ চিলি মিষ্টেকবিলাক কমি আহিছে। যেতিয়া তুমি সেইটো এটা বেনিফিট হ'লে চিলি মিষ্টেকবিলাক কমি যাব, কাৰণ তোমাৰ এটা পেটাৰ্ণ তোমাৰ যেনেকৈ কৰিব লাগে, তাৰ কেইবাটাও বেনিফিট আছে। এটা বেনিফিট হ'ল তুমি বাৰে বাৰে প্ৰেক্টিছ কৰাৰ কাৰণে তুমি বুজি উঠিবা যে তুমি কোনটো বেছি কমফৰ্টেবল, যে প্ৰথমতে ইজি কৰি তুমি কমফৰ্ট পোৱা নে টানখিনি কৰি ল'লে তোমাৰ মনটো ফ্ৰী হয়, নে কি তুমি নিজে বুজি পাবা যে কি ধৰণে কৰি তোমাৰ ইণ্টাৰেষ্টটো বহুত আছে, কিন্তু মই ভালদৰে গণিত কৰিব নোৱাৰোঁ, গণিতত মোক ইমান ভাল নালাগে। তাৰ কাৰণে মই কি কৰিব পাৰোঁ সেইটো মোক অলপ লজিক লাগিব। এবাৰ
লজিকেল মাইণ্ড লাগিব, তেনে মেথছত বিৰাট ভাল হ'ব পাৰিবা। সেইটো তুমি ভাবিব লাগিব, মাইণ্ড ছেটআপ থাকে, সেইটো লজিকেল হ'ব লাগিব। যদি নহয় লজিকেল মাইণ্ডটো নিজে বনাব পাৰে। Through different games, you can make your mind, you can give a logical bent to your mind. The mathematics memorize করার বস্তু নয়, মুখস্থ নয়, যুক্তিবাদ বস্তু হয়। যুক্তি লাগিব, আন্ডারস্ট্যান্ডিং লাগিব, ম্যাথছ শিকিব লাগিব। তো তুমি যদি কিবা এটা ম্যাথছ কৰা, কিয় কৰিবা, কিয় এইটো এনেকুৱা হ'ল, তো এইটো তুমি মুখস্থ নকৰিবা, মেমৰাইজ নকৰিবা, তুমি বুজিব চেষ্টা কৰিবা যে মই এইটো কৰিলোঁ, বা কিতাপত এটা প্ৰব্লেম সলভ কৰিছোঁ, বা তোমাৰ টিচাৰে কোনোবা এটা প্ৰব্লেম সলভ কৰি দিলে ক্লাছত, তুমি ষ্টেপবোৰ বুজিব লাগিব যে সেইটো ষ্টেপৰ পিছত সেইটো ষ্টেপ কেনেকৈ আহিলে, কিয় আহিলে, ইয়াৰ লজিক কি আছে। সেইটো তুমি যদি এক্সপ্ল'ৰ কৰা, যদি বুজি পোৱা বা বুজিব চেষ্টা কৰা, লাগিলে তুমি তোমাৰ টিচাৰক সুধি লোৱা, বা তোমার প্যারেন্টসক সুধি লোৱা, বা কোনোবা সিনিয়ৰ তোমাৰ বন্ধু ষ্টুডেণ্ট যোনে ভাল বাচ্চাসকলক তাক সুধি লোৱা যে এইটো ষ্টেপৰ পিছত এইটো ষ্টেপ আহিলে কেনেকৈ আহিলে। কিছুমানে মুখস্থ কৰে, মনত মানে এইটো মেমৰাইজ কৰাৰ চেষ্টা কৰে যাতে এক্সামত ভাল হ'ব, তেতিয়াহ'লে মেথছ টান লাগিব। মেথছটো সহজ তেতিয়া হৈ যাব যদি তুমি ষ্টেপবোৰ নিজে নিজে বুজি পোৱা যে এটাৰ পিছত নেক্সট ষ্টেপটো মই কেনেকৈ পালোঁ, ইয়াৰ পিছত লজিকটো কি আছে, কোনটো লজিকত এইটো ষ্টেপৰ পৰা এইটো আহিলে, এই লজিকটো যদি তুমি ধৰিব পাৰা, মেথ বহুত ইণ্টাৰেষ্টিং ছাবজেক্ট পাব পাৰে, বিৰাট ভাল লাগিব। আৰু তেতিয়া তোমাৰ এই যে তোমাৰ এতিয়া টাফ লাগে যে মেথটো বুজি পোৱা নাই, এইবোৰ লগে লগে নাইকিয়া হৈ যাব। তো সেইটো তুমি আণ্ডাৰষ্টেণ্ডিংটো জৰুৰী, ষ্টেপ ৱাইজ যিটো আণ্ডাৰষ্টেণ্ডিং লাগে সেইটো তুমি ট্ৰাই কৰিবা, তেতিয়াহ'লে চাবা মেথটো বিৰাট ভাল লগা বস্তু। থেংক ইউ। ধন্যবাদ মহোদয়। আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বা কৃত্ৰিম বুদ্ধিমত্তা যিটো এটা বিষয়, আচলতে তুমি তাত ইণ্টাৰেষ্ট আছে বহুত ভাল কথা, কাৰণ এইটো এনেকুৱা এটা বিষয় যিটো নেক্সট 10 years 20 years তাৰ পপুলাৰিটিটো বহুত বেছি হ'ব, তাৰ প্ৰেক্টিকেল যিটো এপ্লিকেশ্যন আমাৰ লাইফত সেইটো বেছি হ'ব। আৰু ইয়াৰ এৰাউণ্ডত মানে বহুত ধৰণৰ জব চাকৰিৰ সৃষ্টি হ'ব। গতিকে এইটো এটা ভাল বিষয়, তুমি যেতিয়া সোনকালে ষ্টাৰ্ট কৰিছা এতিয়া তুমি গম পোৱা নাই ক'ব সম্ভৱ। আৰু কিন্তু তোমাৰ প্ৰথম কুৱেশ্যন আৰু ছেকেণ্ড কুৱেশ্যন দুয়োটাৰ মাজত এটা লিংক এটা আছে, সেইটো হ'ল যে তুমি যদি এআই ভালকৈ কৰিব খুজিছা, অলপ গণিতৰ বিষয়ে অকণমান জানিলে, গণিতৰ তোমাৰ যিটো কনচেপ্টবিলাক ক্লিয়াৰ হ'লে, তুমি এআইৰ বিষয়ে যদি গৱেষণা কৰিব খুজিছা তেতিয়াতো গণিত লাগিবই, মেথছ লাগিবই। আৰু যদিও কৰা নাই তেতিয়া তোমাৰ ধৰক কিছুমান প্ৰগ্ৰেমিং স্কিল লাগিব, কিছুমান প্ৰগ্ৰেমিং লেংগুৱেজ আছে, পাইথন, আৰ এনেকুৱা ধৰণৰ, সেইবিলাকো তুমি শিকিব পাৰিবা। আৰু যেতিয়া তুমি এটা প্ৰগ্ৰেমিং কৰা তেতিয়া তোমাৰ লজিকেল এপ্টিটিউডটো, বস্তুবিলাক তোমাৰ চাইণ্টিফিকেল থিংকিং, সেইখিনি বহুত প্ৰয়োজন হয়। যেতিয়া তুমি এটা কোড লিখিবা বা এটা প্ৰগ্ৰেম লিখিবা, ছফ্টৱেৰ এটা বনাব পাৰিবা। গতিকে এআইৰ কাৰণে এআই এনেকুৱা এটা টপিক যিটো তোমাৰ লাষ্ট 4-5 বছৰ বহুত চেঞ্জ হৈছে। এতিয়া তুমি দেখিবা বহুত স্কুলত, আমাৰ গভৰ্ণমেণ্ট স্কুলতো এতিয়া এআইৰ কাৰিকুলাম এটা বৰ্ডৰ প্লেনিং কৰি আছে, CBSE তোমাৰ এতিয়া এআইৰ কাৰিকুলামটো ষ্টাৰ্ট কৰিছে, কাৰণ সকলোৱে দেখিছে যে এআইটো এটা বহুত প্ৰয়োজনীয় বিষয়। গতিকে এতিয়াৰ চিটুৱেশ্যনটো এইটো যে এতিয়াৰ যিসকল ধৰা আমাৰ গুৱাহাটী IITতে আমাৰ এতিয়া নতুনকৈ এটা ডিপাৰ্টমেণ্ট ষ্টাৰ্ট হৈছে, ডাটা চায়েন্স এণ্ড এআই। তাত যিখিনি ল'ৰা ছোৱালী আহিছে সিহঁতে জৰুৰী নহয় যে সিহঁতে এআই পঢ়ি আহিছে, সিহঁতৰ ইণ্টাৰেষ্ট এটা আছে, সেইকাৰণে আহিছে প্ৰথম কথা। আৰু দ্বিতীয় কথা, তেওঁলোকৰ অকণমান গণিতৰ বিষয়ে অকণমান জ্ঞানটো ভাল, তেওঁলোকে অলপ প্ৰগ্ৰামিঙো জানে, আৰু তেওঁলোকৰ মানে ধৰা কনচেপ্টবিলাক যিবিলাক এআইৰ কনচেপ্ট আছে সেইবিলাক অলপমান আগৰ পৰা অলপ শিকি আহিছে, অলপমান জানে, বেকগ্ৰাউণ্ড অলপ আছে। আৰু কিন্তু যিটো কথা মই এতিয়া কৈছোঁ হয়তো 4-5 বছৰ পাছত অকণমান সলনি হ'ব। এইকাৰণে কাৰণ এতিয়া মই যিটো ক'লোঁ যে ক্লাছ 8-9 10ত এতিয়া এআইৰ কাৰিকুলাম দিছে, গতিকে 4-5 বছৰ পাছত হয়তো ল'ৰা ছোৱালীবিলাকে আৰু এআইৰ বিষয়ে জানি আহিব। এতিয়া আমি যিখিনি ল'ৰা ছোৱালী যিমানখিনি জানে প্ৰথম সময়তে, হয়তো 4-5 বছৰ পাছত আৰু বেছি জানিব, হয় নাই? গতিকে এআইটো এনেকুৱা এটা বিষয়, যদি তোমালোকৰ কাৰিকুলামত বা চিলেবাছত নাই, তুমি নিজৰ ফালৰ পৰা চেষ্টা কৰি গৈছে, বহুত ডাঙৰ কথা, বহুত ভাল কথা, ঠিক আছে? সেইটো কৰি যাবা, তুমি পঢ়িছা,
তুমি ৰবটিক্স আছে ৰবট এটা কেনেকৈ চলে কি ধৰণৰ টেকন'লজি লগাই অলপমান প্ৰগ্ৰামিং এটা কৰিব পাৰোঁ নেকি যে ৰবটটো নিজে নিজে ৰুমটো ঘূৰিব এটা পাৰ্টিকুলাৰ ডাইৰেকশ্যনত হয় নাই তেনেকুৱা ধৰণৰ প্ৰগ্ৰামিং কৰিব পাৰিছা বহুত ভাল কথা আৰু এতিয়া সিমান চিন্তা কৰিব নালাগে তুমি যেতিয়া ধৰা যদি তুমি এআই ইণ্টাৰেষ্ট হয়তো তুমি ছায়েন্সত যাবা চাগে ইণ্টাৰেষ্ট এটা থাকিব পাৰে তোমাৰ জৰুৰী নহয় কিন্তু যদি ছায়েন্সত যোৱা তুমি এআইৰ বিষয়ে অলপমান ভালকৈ ৰিচাৰ্চ কৰিবা এআইৰ লগত ভালকৈ জড়িত হ'ব পাৰিবা কাৰণ ইঞ্জিনিয়াৰিংটো লাগিব অলপ ঠিক আছে সেইটো এটা ক'ম আৰু লাষ্টত মই এইটোও কৈ থওঁ কোনোবা যদি কলা শাখাত যোৱা বাণিজ্য শাখাত যোৱা এআই তেতিয়াও তুমি ইউজ কৰিব পাৰিবা সেইটো নহয় কাৰণ এতিয়া তোমালোকে এইবিলাক ChatGPT ইউজ কৰিছা এনেকুৱা ধৰণৰ টুলবিলাক ইউজ কৰিছা এতিয়া মেটা এআই বুলি তোমাৰ ফেচবুকত হোৱাটছআপত যিটো আহে তাত তুমি লিখি দিয়া ইমেজিন এ ডগ ফ্লাইং ডগ তোমাৰ এটা ধুনীয়া এখন পেইণ্টিং বনাই দিব এটা ডগ এটা উৰি থাকিব খুব ৰিয়েলিষ্টিক যেন লাগে গতিকে এতিয়া যিবিলাক আৰ্টছৰ লাইনত গৈছে যিবিলাক অকণমান ধৰা ক্ৰিয়েটিভ লাইনত আছে পেইণ্টিং কৰে বা হেৰি কৰে যুগত হ'ব পাৰে তেওঁলোকে এনেকুৱা ধৰণৰ টুলবিলাক ইউজ কৰিছে তেওঁলোকে সৃষ্টি কৰা নাই টুলটো কিন্তু তেওঁলোকে টুলবিলাক ইউজ কৰি নিজৰ কামবিলাক জলদি কৰিব পাৰিছে যেনেকৈ বাণিজ্যৰ ক্ষেত্ৰত ধৰা তোমালোকে কিবা এটা কোম্পানী আছে কোম্পানীটোৱে লাষ্ট 4-5 বছৰ কোম্পানীৰ কিবা লছ হৈছে সেইটো তেওঁলোকে জানিব বিচাৰিছে লছটো কিয় হৈছে তেতিয়া তোমাৰ ধৰা এজন এআই বিশেষজ্ঞক মাতিলে এআই বিশেষজ্ঞ কি কৰিব যে চাব যে লাষ্ট 3-4 বছৰ তেওঁলোকে কেনেকৈ কি পাৰফৰ্মেঞ্চ কৰিছে কি হৈছে ক'ৰ পৰা দোকানবিলাক ক'ত নতুন নতুন দোকান বঢ়াইছে বা কি ধৰণৰ চেল হৈছে এইবিলাক চাব আৰু তেওঁ কিছুমান মডেলিং কৰিব সেই এআই বিশেষজ্ঞ যিটো মডেলিং কৰিছে তেওঁৰ মেথছৰ বেকগ্ৰাউণ্ড লাগিব কিন্তু তেওঁ হয়তো যিটো বিষয়ে প্ৰব্লেম ছল্ভ কৰি তাৰ বিশেষজ্ঞ নহ'ব পাৰে তেওঁ জানে এআই কেনেকৈ কাম কৰে জানে তেতিয়া তেওঁ কি কৰিব তেওঁৰ টীমটোত বাণিজ্যৰ এজন মানুহ ৰাখিব কাৰণ বাণিজ্য মানুহজনে তেওঁক এই এক্সপাৰ্টিজবিলাক দিব যে বাণিজ্য কেনেকৈ হয় কি ধৰণে চলে সেইখিনি ইনফৰ্মেশ্যন লৈ এআই বিশেষজ্ঞজনে এআই চিষ্টেমটো বনাব গতিকে এইটো কয় ইণ্টাৰডিচিপ্লিনাৰী এতিয়া আমাৰ IITত যিটো আমাৰ স্কুলখন আছে বা স্কুল বুলি কয় ইয়াত ডেটা চায়েন্স এণ্ড এআই তাত আমাৰ যিবিলাক প্ৰজেক্ট চলে বা গৱেষণা চলে তাত দেখিবা এজন ফেকাল্টি আহিছে মেকানিকেলৰ এজন আছে বায়' চায়েন্সৰ তাৰ লগত আমাৰ কম্পিউটাৰ চায়েন্সৰ সেইটো ধৰণৰ এটা ধুনীয়া এটা অপৰচুনিটি ফিউচাৰত আহিব কিন্তু যিয়ে নহওক গণিতটো তুমি যদি শিকি থোৱা তোমাৰ কেতিয়াও লছ নহয় Can I ask you something in Hindi? हम लोग का भी मैट्रिक का परीक्षा है एग्ज़ाम तो IIT का जो प्रिपरेशन के लिए आप लोग IIT का प्रोफेसर बने हैं उसके लिए जो भी हार्ड वर्किंग आप लोग किए थे कृपया वो मोटिवेशन के लिए कुछ बता सकते हैं IIT सीट के लिए प्रिपरेशन या IIT के प्रोफेसर बनने का प्रिपरेशन IIT प्रोफेसर बनने का प्रिपरेशन ओके तो मुझे तो लगता है कि पहले वो सब्जेक्ट में इंटरेस्ट होना चाहिए जैसे यू हैव टू लाइक वन सब्जेक्ट देन इट बिकम्स इजियर क्योंकि जो सब्जेक्ट हमें अच्छा लगता है उसमें ज़्यादा टाइम देना भी मतलब आसान है और उसमें ज़्यादा पढ़ना भी काम जैसा नहीं लगता है क्योंकि हमें लगता है ना जो हमें काम पसंद नहीं है जो सब्जेक्ट पसंद नहीं है उसमें करना ज़्यादा मुश्किल होता है बट जैसे मुझे तो मैथ्स बहुत पसंद था जैसे दलाल ने भी बताया उसको मैथ्स बहुत पसंद था तो जब पसंद हो जाता है तो वो ऑलरेडी पहला स्टेप मुझे लगता है वो बहुत बड़ा इंपॉर्टेंट स्टेप है उसके बाद बाकी सब इजीली फॉलो अप होते हैं उसके बाद फिर हमने जो है अच्छी तरह से करना है और बट मुझे लगता नहीं कि हम लोग बहुत पहले सोच के निकले थे कि हम लोग प्रोफेसर बनेंगे बट हम लोग एटलीस्ट मेरा ऐसा हुआ था कि जब स्कूल में था मैथ अच्छा लगा था इसीलिए हाई सेकेंडरी में मैथ पढ़ा अच्छी तरह से फिर डिग्री में भी मैथ्स लिया उसके बाद मास्टर डिग्री किया उसके बाद PhD किया और PhD करने के टाइम भी मतलब तय हो गया कि हाँ मुझे एकेडमिक लाइन में ही रहना है तो मेरे साथ इसलिए हुआ था तो बाकी लोगों का IIT प्रोफेसर नहीं शायद तुमने IIT प्रोफेसर देखा है सब प्रोफेसर मतलब बेसिकली यू शुड लाइक टीचिंग तो मैं करेक्ट सो हाँ तो पढ़ो अच्छा से कोई भी सब्जेक्ट एज आई टोल्ड यू अर्लियर कि अभी तुमको ये सोचना कि यू मे लाइक मैथ्स यू मे लाइक फिजिक्स यू मे लाइक साइंस यू मे लाइक ये धीरे धीरे चेंज होते जाएगा जब 11-12 में जाओगे अगर साइंस ले लिया तो उसमें देखो तुमको अगर साइंस में मेरे को फिजिक्स ज़्यादा अच्छा लग रहा है मैथ्स ज़्यादा अच्छा लग रहा है उसको परस्यू करो हाँ उसको परस्यू करो अच्छा से पढ़ो एज आई टोल्ड यू कीप गिविंग योर बेस्ट एफर्ट थिंग्स विल फॉल इन प्लेस एंड अभी बहुत कुछ अवेलेबल है एवरीथिंग इज इन योर हैंड नाउ ऑल इन्फॉर्मेशन आर देयर सो पहले ऐसा नहीं था तुम कुछ भी मतलब यू कैन गेट द लेक्चर्स ऑफ द बेस्ट प्रोफेसर्स इन द वर्ल्ड
सो अच्छा से करो, अपना इंटरेस्ट परस्यू करो, गिव योर बेस्ट, पुट योर बेस्ट एफर्ट, हो जाएगा। यू कैन बिकम अ प्रोफेसर। विश ऑल द बेस्ट। মই কেনেকুৱা মোৰ নিজৰ যিটো এম সেইটো মই বৰ দৃঢ়তাৰে স্থিৰ হ'ম যে মোক এইটোৱে হ'ব আছে যে মোৰ বিভিন্ন মই বিভিন্ন প্ৰতিষ্ঠান দেখিলে মই বিভিন্ন মোৰ মনে বিভিন্ন মানে যিটো মোৰ প্ৰফেশ্যন চিলেক্ট কৰিবলৈ মই মানে মনত বিভিন্ন প্ৰফেশ্যন মানে বিভিন্ন এজন ব্যক্তি মানে মোৰ মন যায়, কিন্তু মই মহোদয় মই নিজৰ কেনেকুৱা মানে মোৰ নিজৰ যিটো এম কিছুমান সাকসেসফুল ব্যক্তি দেখিলে কিছুমান এইম নিজৰ মনত ফুটি উঠে যে মই এইটো হ'ম। মই আনক শিকাই ভাল পাওঁ। মোৰ এইম হিচাপে কিছু লক্ষ্যত উপনীত হ'ব বিচৰা কিছুমান এইম আছে। আপোনালোকে যেতিয়া ষ্টুডেণ্ট আছে তেতিয়া আপোনালোকৰ কেনেধৰণৰ এইম আছিলে বা আপোনালোকে কি ধৰণে নিজৰ এইম বহিলা সো দুটা প্ৰশ্ন একে মোটামুটি ৰিলেটেড। সো মোৰ যিখিনি মই ক'ম সেইখিনি চবৰে কাৰণে তোমাৰ প্ৰথম কথা হ'ল যদি তুমি ভাবিছা যে এতিয়া ক্লাছ 10ত তুমি হয়তো আমাৰ যিটো কাৰিকুলাম তাৰ পৰা তুমি হয়তো গম পাবা যে তাত গোটেইখিনি আছে, সমাজ অধ্যয়নৰ পৰা আৰম্ভ কৰি ইতিহাস, ভূগোল, লিটাৰেচাৰ মানে ইংলিছ, অসমীয়া গোটেইখিনি আছে। কাৰিকুলামটো বনোৱা যায় তেনেকৈ ল'ৰাই বা ছাত্ৰ বা ছাত্ৰী এজন গোটেইখিনি বস্তু চোৱাৰ পিছত গম পাই যে মোৰ ভাল লাগে, গোটেইকেইটাও ভাল লাগিব পাৰে, নাথিং ৰং। একে আগৰ ছাত্ৰজনে কোৱা যে মোৰ গোটেইখিনি ভাল লাগে। চ' মই ভাবোঁ খুব ভালকৈ পঢ়ুৱাইছে তোমাক স্কুলত, গোটেইখিনি যেতিয়া ভাল লাগে তাৰমানে শিক্ষকসকলে খুব ভালকৈ নিশ্চয় পঢ়ুৱাইছে। কিন্তু তুমি এটা বস্তু ভাবি ল'ব লাগিব যে মই যিটো তুমি কৈছা আমাৰ সময়ত ইমান ৰিজিড এইবলৈ নাছিল আমাৰ, ঠিক আছে। এতিয়া আমি বিজ্ঞান পঢ়িলোঁ, বায়'লজি লৈছোঁ, মেথছ আছে, নাজানো হয়তো মেডিকেলো পঢ়িব পাৰোঁ বা ইঞ্জিনিয়াৰিঙত বায়'লজি ল'ব লাগিব মেডিকেল পঢ়িলে। আৰু আমাৰ সময়ত ইমান কম্পিটিটিভ নাছিল বস্তুবোৰ। চ' মই ক'ব খুজিছোঁ চলিউশ্যনটো ইমান ধুনীয়াকৈ দেৱাংগ আৰু প্ৰফেচাৰ জালালে কৈছে যে কি কৰিব লাগিব। চলিউশ্যন হ'ল তুমি যদি ক্লাছ 10ত পঢ়ি থকা সময়ত যদি তুমি ভাবিছা তোমাৰ মেথছটো ভাল লাগে, বিজ্ঞান পঢ়িও ভাল পাইছা, বাকীবোৰো ভাল, তেতিয়াহ'লে তুমি উচ্চ মাধ্যমিকত মানে 11-12ত তুমি বিজ্ঞান লৈ ল'ব পাৰা। বিজ্ঞানৰ পৰা তুমি দুটা বস্তু এটা, সেইটো আমি আচলতে বেচিক চায়েন্স বুলি কওঁ, বিজ্ঞান যিটো উচ্চ মাধ্যমিকত পঢ়া। কিন্তু মোৰ মনত দৃঢ়তা আছিলে মই মেথমেটিক্স পঢ়িম, সেইটোতে মই মোৰ লক্ষ্য হিচাপে বাছি লৈছিলোঁ। মই কিবা এটা ছাকচেছ পাইছোঁ, আহিছোঁ ইমান দূৰলৈ, IIT পাইছোঁ মই, তেনেকৈ তুমিও পাৰিবা। কি মই যে কৈছিলোঁ অলপ মনত দৃঢ়তা যদি থাকে আৰু তুমি যদি তোমাৰ পটেঞ্চিয়েল যিটো সম্ভাৱনা সেইটো যদি অলপ আইডেণ্টিফাই কৰিব পাৰা, কোনেও তোমাক ৰখাব নোৱাৰে। তুমি তোমাৰ প্ৰথম প্ৰেফাৰেঞ্চটোৱে ঠিক কৰিব পাৰিবা। শুভেচ্ছা থাকে। ধন্যবাদ মহোদয়, আপোনালোকৰ পৰামৰ্শে মই এইটো প্ৰফেশ্যন মই দেখা পাইছোঁ আৰু তাৰে কিবা এটা মই হ'ব বিচাৰিছোঁ, কোনটো হ'ম তুমি দিব পাৰা। তুমি তাৰপিছত প্ৰতিটো প্ৰফেশ্যনৰ বিষয়ে অকণমান জানিবলৈ চেষ্টা কৰা যে এজন IAS বিষয়া হ'লে কি কি কাম কৰিব লাগিব, কি কি সুবিধা পাবা, তাৰ কাৰণে দেশৰ কাৰণে কি কৰিব পাৰিবা। এজন ইঞ্জিনিয়াৰ হ'লে, এজন বৈজ্ঞানিক হ'লে তুমি কি কি কৰাৰ সুযোগ পাবা, সেইখিনি তুমি যদি আৰু গভীৰভাৱে এনালাইচিছ কৰা তেতিয়া তুমি এটা সময়ত এটা বুজি পাবা যে হয় এইটো মোৰ বেছি মন যায়। সেইটো এনালাইচিছ তুমি কৰিব লাগিব। ওপৰে ওপৰে যদি তুমি চোৱা চবেই হ'বলৈ মন যায়, কিন্তু যিটো ছাৰতে ক'লে মই কৈছিলোঁ যে তোমাৰ এটা লক্ষ্য লাগিব, 100টা তুমি ডিফাৰেণ্ট লক্ষ্যলৈতো আগবাঢ়িব নোৱাৰা, কিবা এটা লক্ষ্য হ'ব লাগিব। এতিয়া প্ৰথমতে এতিয়া কি হয় জীৱনৰ বিভিন্ন ষ্টেজত তোমাৰ লক্ষ্যবিলাকো কেতিয়াবা সলনি হয়, কিন্তু সেই বুলি যে মই লক্ষ্য নল'ম সেইটো নহয়। তুমি এটা লক্ষ্য ল'লা, লক্ষ্য লৈ তুমি 11 পঢ়িলা, 12 পঢ়িলা, সেই 11-12 পঢ়াৰ টাইমতো তুমি বহুত বস্তুৰ প্ৰতি এক্সপ'জ হ'বা, বহুত বস্তু শিকিবা। সেইটো সময়ত তোমাৰ অকণমান দিশবিলাক কালি হ'ব পাৰে, কিন্তু বহুত বেছি চেঞ্জ নহয়। এতিয়া মই ধৰা এতিয়া মোৰ লক্ষ্য মই যদি কওঁ পাৰ্চনেল লাইফত মোৰ কি হৈছিলে, প্ৰথমতে মই যেতিয়া ক্লাছ 9-10ত আছিলোঁ মোৰ পূৰা ইচ্ছা আছিল মই এজন IAS অফিচাৰ হ'ম, আৰু সেইটো হিচাপে মই পঢ়িছিলোঁ। IAS অফিচাৰ হোৱাৰ কাৰণে মই তেতিয়া এইটো নহয় যে মই বিজ্ঞান পঢ়া, মেথছ পঢ়া বন্ধ কৰি দিছিলোঁ, মেথছ মই ভাল পাইছিলোঁ। কাৰণ মই তেতিয়া কোনোবাই মোক কৈছিলে যে এতিয়া ট্ৰেণ্ড চলিছে যিবিলাক ইঞ্জিনিয়াৰ হয় তেওঁলোক পটককৈ IAS পায়, কোনোবাই মোক কৈছিলে সেইটো সময়ত, মই মেথছ পঢ়িব লাগিব, সেইটো মই চব পঢ়িছিলোঁ।
তাৰপিছত তেনেকৈ এনেকৈ পঢ়ি 11-12ত যেতিয়া মোৰ অকণমান বিজ্ঞানটো বেছি পঢ়িলোঁ, বিজ্ঞানত নামভৰ্তি কৰিলোঁ, তাৰপিছত বিজ্ঞানৰ বিষয়বোৰ আৰু বেছি ভাল লগা হ'ল। মানে হাইস্কুলতো পঢ়িছিলোঁ, কিন্তু কলেজত যোৱাৰ পাছত বস্তুবিলাক আৰু গভীৰভাৱে কৰিলোঁ, কিছুমান এক্সপেৰিমেণ্ট কৰিলোঁ, ইমান ভাল লগা হ'ল। এতিয়া মই ভাবিলোঁ যে মই বৈজ্ঞানিক হ'ম, অলপ বস্তুটো চেঞ্জ হ'ল, হয় নাই? তাৰপিছত মই তেতিয়া IIT কাৰণে প্ৰিপেয়াৰ কৰিলোঁ, IIT পালোঁ, এনেকৈ পঢ়িলোঁ, আৰু পাছত এতিয়া মই এজন অধ্যাপক হিচাপে আছোঁ। গতিকে প্ৰথম কথা হ'ল তুমি যিয়ে লক্ষ্য নোলোৱা, তোমাৰ নিজৰ ছাবজেক্ট থাকিলে ভালকৈ পঢ়িবই লাগিব। কাৰণ এতিয়া কি হৈছে, তুমি শুনিছা যে মই AI পঢ়াওঁ, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, কৃত্ৰিম বুদ্ধিমত্তা। এতিয়া কৃত্ৰিম বুদ্ধিমত্তা যেতিয়া আমি কৰোঁ, তাত অকল বিজ্ঞান নহয়, আৰ্টছো লাগে, চব বস্তুৱে কমাই দিছে। গতিকে তোমাৰ কথাটো হ'ল তুমি এটা ৰাফলি এটা গ'ল লোৱা। মই যিটো ক'লোঁ, তুমি গভীৰভাৱে অধ্যয়ন কৰা, কি কি আছে, আইচিএলে কি কি কৰিব লাগে, জানিবলৈ কি তাৰপিছত তুমি এটা কিবা এটা ৰাফ এটা লৈ ল'লে এইটো হ'বলৈ বেছি ইচ্ছা, প্ৰায়ৰিটি লিষ্ট এখন বনাব পাৰে, নম্বৰ 1, 2, 3, নম্বৰ 1টো লৈ লোৱা, সেইটো থৈ দিয়া লক্ষ্যটো। তাৰ লগে লগে তোমাক পঢ়াখিনি কেতিয়াও এৰি নিদিবা যে মই এইটো হ'বৰ কাৰণে এইখিনি নালাগে কাৰণে মই নপঢ়োঁ, সেইটো বহুত বেয়া কথা। ক্লাছ 10লৈকে গোটেইখিনি পঢ়িব লাগিব। তাৰপিছত তুমি হয়তো বিজ্ঞান বা তুমি যিয়ে চিলেক্ট নকৰা, কলা যিয়ে নহওক, সেইটো হয়তো চিলেক্ট কৰোঁতে তোমাৰ অকণমান দুধুৰ অৱস্থা এটা হ'ব পাৰে। সেইটো সময়ত তুমি তোমাৰ শিক্ষয়িত্ৰী বা এনেকৈ মেণ্টৰ কেইজনমানক সুধিব লাগিব, ঠিক আছে? তাৰপিছত তুমি ডিচাইড কৰিবা। গতিকে এইটো এটা তুমি চিন্তা নকৰিবা যে তোমাৰ বহুত যি মন যায় তাকে হ'বলৈ মন যায়, এইটো এটা বেয়া কথা। তোমাৰ মনত যে ইচ্ছা আছে, সেইটো মোৰ বহুত ভাল লাগিছে। এতিয়া ছাৰহঁতে আৰু কিবা ইয়াতে এড কৰি দিব পাৰে। এটা ইনষ্টিটিউট দেখিলে তেনেকুৱা হ'ব মন যায়। এইটোও নহয়, তুমি যদি কোনোবাই ভাল ছিংগাৰ গান শুনা, তেতিয়া তোমাৰ মানে আমাৰ ছিংগাৰৰ হ'ব লাগে, কিমান ভাল গায়, কিমান ভাল লাগে। আজিও মোৰো হয় এইটো, মোৰ যদি নহয় তেনেকুৱা নহয়। মই যদি কিবা ভাল ছাকচেছফুল মানুহ দেখোঁ, এদিন ছিংগাৰ দেখোঁ, মোৰ মানে মইতো ছিংগাৰ হ'ব পাৰিলে হয়, মই কিয় চেষ্টা নকৰিলোঁ। সেইটো হয়, কিন্তু তথাপি তাকে ক'লে এনালাইজ কৰিব লাগিব, বিশ্লেষণ কৰিব লাগিব। তুমি বিশ্লেষণ কৰিব লাগিব, তুমি তোমাক আইডেণ্টিফাই কৰিব লাগিব যে হোৱাট ইজ ইয়'ৰ পটেঞ্চিয়েল, তোমাৰ ভিতৰত সম্ভাৱনা কি